ব্লগ জোনছ ব্লগ খাইটো সাইজ কৰি দিও বঢ়িয়া সো জোনছ ব্লগৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো বৰ্তমান সময় হৈছে 12:15 আৰু মই ক'ত উপস্থিত আছো লোকেশ্যন হয় লোকেশ্যন যদি আহে তেতিয়াহ'লে নলবাৰীৰ পৰা 17 কিলোমিটাৰ লাগিব আৰু এই পিনৰ পৰা যদি আপোনালোকে যদি এই পিনৰ পৰা আহে পাঠশালাৰ পৰা আহে তেতিয়াহ'লে 8-9 কিলোমিটাৰ মান লাগিব আৰু মই আহিছোঁ টিহুৰ পৰা হয় দোস্ত মই আহিছোঁ টিহুৰ পৰা আৰু এইটো হৈছে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ দোস্ত আজি মই ক'ত আহিছোঁ হয় দোস্ত শিৱ পূজা আহি আছে দোস্ত শিৱৰাত্ৰি চ' শিৱৰাত্ৰিৰ কাৰণে মই বৰ্তমান আহি পাইছোঁহি টিহু শিৱ মন্দিৰত দুপৰীয়াৰ সময় দোস্ত চ' বহু ৰ'দ দি আছে আৰু ধূলি ৰ'দ আৰু ধূলিৰ পুৰা কম্বিনেশ্যন হৈ আছে চ' মোৰ পিছপিনে আপোনালোকে দেখিছে টিহু শিৱ মন্দিৰ আৰু এই টিহু শিৱ মন্দিৰতে আৰু কেইদিনমান পিছত হয় আৰু কেইদিনমান পিছত শিৱৰাত্ৰিত মানুহ আৰু মানুহৰ ভিৰ হৈ যাব আপোনালোকে আহিব পাৰে টিহু শিৱ মন্দিৰত বলক আমি ভিতৰত সোমাই যাওঁ চৌত্ৰিছ চনতে এই টিহুৰ এই নাথকুছিৰ এই শিৱ মন্দিৰটো স্থাপন কৰা হৈছিল আৰু আহি আজি বহুকেইটা বছৰত ভৰি দিলেহি এই টিহু এই শিৱ মন্দিৰটোৱে আৰু এটা কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ প্ৰতি বছৰে শিৱৰাত্ৰিৰ দিনাখন ইয়াত বিভিন্ন ঠাইৰ পৰা ইয়াত ভক্তৰ আহি সমাগম ঘটে আহক আমি ইয়াৰ পূজাৰীজনৰ সৈতে কথা পাতোঁ বলক মোৰ লগত উপস্থিত আছে টিহু নাথকুছিৰ পূজাৰীজন আৰু তেখেতে এই শিৱ মন্দিৰটোৰ ইয়াত হিষ্ট্ৰী সম্পৰ্কে ক'ব বুৰঞ্জী সম্পৰ্কে ক'ব কিনো এই শিৱ মন্দিৰত কি এনে ৰহস্য আছে আহক অকণমান ৰহস্য ভেদ কৰোঁ তেখেতৰ পৰা উপকাৰ হৈছে বহুত দূৰৰ পৰা মানুহ আহে ইয়াতে মানৱ কৰি যায় আৰু সেই মানৱ কৰা বস্তুটো ইয়াতে পাই আছে গতিকে আজি বহু বছৰ ধৰি এনেকৈ আমি চলি আছোঁ ইয়াতে ভগৱানৰ আশীৰ্বাদত চব ৰাইজে ইয়াৰ পৰা উপকৃত হৈ আছে আপোনালোকক মই দেখাব বিচাৰিছোঁ ঘৰ নাথকুছি শিৱ মন্দিৰ পৰিচালনা সমিতি আৰু ইয়াত যান বাহনৰ ৰখা ব্যৱস্থা ইয়াত শিৱ মন্দিৰ পৰিচালনা সমিতি নাথকুছি ইয়াত যান বাহন মই চেৰিৰে নামি আহি আছোঁ আৰু ইয়াৰ যিটো পৰিৱেশ হয় টিহু নাথকুছি টিহু চ'কৰ যি শিৱ মন্দিৰৰ যি পৰিৱেশ সেই পৰিৱেশ আৰু দুগুণে বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই টিহু নদীটোৱে বিশেষ ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে দোস্ত কিয় চাওক মই আপোনালোকক দেখাব বিচাৰিছোঁ এইটোৱে হৈছে টিহু নদী এইটোৱে টিহু নদী আৰু নদী এখন চহৰৰ মাজেৰে যেতিয়া নদী এখন বৈ যাব যিটো দৃশ্য যিটো মনোমোহা যিটো দৃশ্য সেই দৃশ্যটোৱে অপূৰ্ব এটা দৃশ্য দোস্ত আৰু আপোনালোকে দেখিছে এইটোৱে হৈছে টিহু নদী আৰু যিটো টিহু নদীয়ে এই শিৱৰ যি শিৱধামৰ যি শিৱ মন্দিৰটোৰ যি এক বিউটি যি এক সৌন্দৰ্য সেই সৌন্দৰ্য দুগুণে বৃদ্ধি কৰাৰ ক্ষেত্ৰত দোস্ত অৰিহণা যোগাইছে এই টিহু নৈখনে দোস্ত A few moments later. আপোনালোক প্ৰতি বছৰে বহে কি নাম আপোনাৰ প্ৰতি বছৰে বহে এইবাৰ কি বিশেষ হ'ব এইবাৰ কাৰণ শিৱৰাত্ৰি আহি আছে এইবাৰতো মানে বহুত চাকি লাগিব ধূপ চুপ লাগিব আমি সাজু হৈছোঁ শিৱৰাত্ৰিৰ কাৰণে মাল চাল ৰেডি কৰিছোঁ শিৱৰাত্ৰিৰ কাৰণে প্ৰত্যেক বছৰে আমি শিৱৰাত্ৰিৰ ভলিবমৰ সময়ত সাজু হওঁ এতিয়া চাই কওক জোনছ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰক
কি বুজাইছে জোনছ ব্লগ জোনছ ব্লগ সাইজ কৰি দিয়ক অঁ বঢ়িয়া চ' মই আপোনাৰ কোনখন দোকান এইখানে দেখোন ক'ত ঘৰ আপোনাৰ ইয়াতে প্ৰতি বছৰে ইয়াত বহে প্ৰতি বছৰে মানে প্ৰতিদিনে বহু প্ৰতিদিনে চব বিক্ৰী কেনেকুৱা ৰাতিপুৱাৰ ভাগত চাগে বহুত আহে সোমবাৰে হয় সোমবাৰে বেছি হয় বেছি হয় আজি কি বেলেগ দিনত আহি গ'লে বৃহস্পতিবাৰ আহি গ'লে আজি বৃহস্পতিবাৰ হ'লেও হৈছে চ' মোৰ লগত মোক পূজাৰীয়ে এটা কমলা খাব দিছে এইটো কমলা ত' মই এটা সেৱা এটা ল'ব বিচাৰিম আপোনাৰ ফাইনেলি দোস্ত ভিডিঅ'টো শেষ কৰিব লাগিব আৰু আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ মই আজি এই শিৱ মন্দিৰত আহি খুব ভাল লাগিছে কাৰণ পূজাৰীজনৰ যি মৰম সেই মৰমটো মই তেওঁৰ মৰমটো গ্ৰহণ কৰিছোঁ আৰু এটা আশীৰ্বাদ মৰম বুলি নকওঁ এটা আশীৰ্বাদ দোস্ত আৰু এই আশীৰ্বাদ দুগুণে আগুৱাই যোৱাত এই আশীৰ্বাদ সহায় কৰিব দোস্ত মই জানো আৰু চক এইটোৱে হৈছে অভাৰৰ পৰিৱেশ আৰু ইয়াত আহি ভাল লাগিছে মোৰ কাষত গাড়ী যাই আছে বাছ যাই আছে সুন্দৰ পৰিৱেশ দোস্ত মানুহ দোস্ত বিজি লাইফ হেছটেগ বিজি লাইফ আৰু আজিৰ ভিডিঅ'টো মই এইখিনিৰ পৰাই আজিৰ ভিডিঅ'টো মই শেষ কৰিব বিচাৰিছোঁ দোস্ত এই টিহু নাটকুচিৰ এই শিৱ মন্দিৰটোৰ পৰা দোস্ত আজিৰ ভিডিঅ'টো শেষ কৰিব পাৰিছোঁ আৰু পৰৱৰ্তী ভিডিঅ' খুব সোনকালে আপোনালোকে পাব গতিকে জোনছ ব্লগটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক লাইক কৰক আৰু ভিডিঅ'টো যদি ভাল লাগিছে কমেণ্ট কৰক আৰু মোক কি ভাল লাগিছে কি বেয়া লাগিছে আপোনালোকে যদি বেয়া পাইছে ভিডিঅ'টো চাই প্লিজ ডিছলাইক কৰক আৰু যদি ভাল পাইছে প্লিজ লাইক কৰক